কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই আৰেড্ডা শ্বুটিঙত লোকেশ্যনত আহিছোঁ। এয়া আমাৰ মাজত আছে জনপ্ৰিয় অভিনেতা মনোজ গগৈ। তেওঁৰ লগত অকণমান কথা পাতিম আৰু আপোনালোকক মনৰ ভাৱ বাৰু জনাই আছোঁ। চিৰিয়েলখন কাম কৰি কেনেকুৱা লাগিছে আপোনাৰ? বিৰাট ভাল লাগিছে। বহুত দিনৰ পিছত আকৌ এখন ধাৰাবাহিকত অভিনয় কৰিছোঁ। পৱনদাৰ পৰিচালনাত আৰাধ্যা। স্ক্ৰিপ্ট খুব সুন্দৰ আৰু বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী আছে। সকলোৰ লগত কাম কৰি ভাল লাগিছে। নতুন নতুন কথা শিকি আছোঁ। আলমেও খুব ধুনীয়া ধুনীয়া কৰি থাকে, কিবাকিবি ধুনীয়া শিকি আছোঁ চবৰ পৰা। ভাল লাগিছে। কেৰেক্টাৰটো ভাল পাব, যেনেকৈ বাউলী ফুকনৰ বেণুধৰ মামা যিটো কেৰেক্টাৰ ভাল পাইছিলে, আৰু ইয়াতো অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ। বেলেগ মানে বহুত বেলেগ বুলি নকওঁ, কিবা এটা অলপ ভাল লাগিছে, অলপ বেলেগ মানে আগতকৈ। আৰু কেৰেক্টাৰটোৰ নাম ৰজনী আশা কৰোঁ বাউলী ফুকনক যেনেকৈ বেণুধৰ মামাক আকোৱালি ল'লে, ৰজনীকো আকোৱালি ল'ব। ভাল লাগিব বুলি ভাবিছোঁ আৰু সকলোকে ভাল লাগিব। চিৰিয়েলখন কেইটা বজাত দিয়ে? স্পন্দন চেনেলত দিব আপোনাৰ সন্ধিয়া 6 বজাত, ৰাতি 9 বজাত। চাবলৈ নাপাহৰিব স্পন্দন চেনেলত। আৰু আমাৰ মনোজ দাক মৰম দিব সকলোৱে, আৰু সকলোকে মানে আৰ্টিষ্টক মৰম দিব আৰু চিৰিয়েলখন আকোৱালি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।